আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠান দিৱস আজি 42 বছৰ হ'ল 42তম প্ৰতিষ্ঠান দিৱস হিচাপে আমি পালন কৰিছোঁ। আজি এই দিনটো গোটেই পৃথিৱী গোটেই ভাৰত আৰু আমাৰ ইয়াতো অসম আৰু বিটিআৰ এইখিনি অঞ্চলতো আমি বিজেপি হিচাপে এই প্ৰতিষ্ঠান দিৱস পালন কৰিছোঁ। আমাৰ ইয়াতো আজি জমদুৱাৰ মণ্ডল হিচাপে আমাৰ বিজেপিৰ 42তম প্ৰতিষ্ঠান দিৱস পালন কৰিছোঁ। ইয়াৰ আমি প্ৰথমতে ফ্লেগ হোষ্টিং কৰিলোঁ, তাৰপিছত ৰেলী কৰিছোঁ। এতিয়া আমি মিটিঙত বহিম আৰু 10টা পিছত আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাষণ দিব। এইটো আমি ইয়াতে ভাৰ্চুৱেলি শুনি ল'ম। আৰু আজিৰ দিনত মই আমাৰ সকলো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আৰু আমাৰ সকলো ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি এই বিজেপি আজি ডিচিপ্লিন পাৰ্টি হিচাপে সারা পৃথিৱীত পৰিগণিত হৈছে আৰু বিজেপি পাৰ্টি যি ডিচিপ্লিনভাৱে কাম কৰিছে আজি গোটেই পৃথিৱীৰ পৰিগণিত চবে জনাজাত হৈছে। আৰু পৃথিৱীত বিজেপিতকৈ ডিচিপ্লিন পাৰ্টি দেখা নাই, আজিৰ দিনত আমি দেখা নাই। গতিকে আমি সকলোৱে এই বিজেপিত থাকি কাম কৰি বিজেপিকে এইখিনি কৰাৰ কাৰণে সকলো ৰাইজক সকলো বিজেপি কাৰ্যকৰ্তাক ধন্যবাদ দিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ।